Hello everyone, welcome and welcome back to my YouTube channel Priyanka Lokar. আশা কৰোঁ সকলোৰে খবৰ ভাল আৰু মোৰো খবৰ বিৰাটে ভাল। সো মই আজি আহিছোঁ ইয়াৰ ৰাজা মিৰ্চাত। ইয়াত পৰ্ক ট্ৰাই কৰিম আৰু আপোনালোকক দেখাই দিম। সো ৰাজা মিৰ্চাখন আপোনালোকে বহুতেই জানে, সেইটো সাইডে আছিল, অকমান সেইটো সাইডে আছিল, বাট এতিয়া অলপ অল্টাৰ কৰিলে জায়গাটো, ইফালে আনিলে নতুন হল, অলপ ৰাইট সাইডে আহি ইয়াতে নতুনকৈ খুলিছে, অলপ আহিলে আপোনালোকে দেখাই পাব। ভিতৰলৈ যাওঁ, ট্ৰাই কৰোঁ সকলোবোৰ পৰ্ক, স্পেচিয়েল পৰ্ক খাবৰ কাৰণে আহিছোঁ। ইয়াত মাটনো ফেমাছ হয়, বাট মই পৰ্কে ট্ৰাই কৰিম। সো বলক ভিতৰলৈ আহোঁ। সো মই পুৰা বনোৱা জেগালৈকে আহি গৈছোঁ। তাতে বহুতখিনি হেল্প কৰিছে বনোৱাটো দেখাবৰ কাৰণে, সো আপোনালোকক দেখাই আছোঁ। এইটো গাহৰি মাংস আৰু এইটো কি তিলৰ লগত গাহৰি মাংস। এইটো আছামিজ ষ্টাইল পৰ্ক কাৰী আলুৰ লগত। এইটো লাই শাকৰ লগত গাহৰি মাংস। ৱাও। আৰু এইটো নাগা ষ্টাইল বেম্বু শ্বুটৰ লগত ভোট জলকীয়া দিয়া এইটো গাহৰি মাংস। ভিতৰত আহি বহি গ'লোঁ। এতিয়া প্ৰায় 12:30মান বাজিছে, বেছি মানুহ অহা নাই, কিন্তু মানুহ লাহে লাহে অহা আৰম্ভ কৰিছে। মই আহিলোঁ জল্দি ভিডিঅ' বনাব লাগে কাৰণে, চব বিৰাট এক্সাইটেড হৈ আছোঁ কেনেকুৱা লাগিব খাই পেলাই। আপোনালোকক জনাই দিম, ভিডিঅ'টো পূৰা শেষলৈকে চাব। সো মোৰ থালিখন আহি গ'ল। বহুত বস্তু অৰ্ডাৰ কৰিছোঁ, আপোনালোকক দেখাই আছোঁ। পূৰা বস্তুবোৰ দেখি জিভাৰ পানী পৰি গৈছে একদম। এয়া ভেজ থালি হয় এইটো। ইয়াতে দালি আছে, তাৰপিছত বইল ভেজিটেবলছ আছে, এইটো মেবি খাৰ হয়, এইটো চব্জি, আৰু এইটো আলু পিটিকা। তাৰপিছত ইয়াতে এটা চাটনি আছে, এইটো পাপৰ, ভাত আৰু চালাড, নেমু, বাছ। আৰু বাকী মোৰ যোনটো একদম স্পেচিয়েল বস্তু আছে সেইটো মই আপোনালোকক এতিয়া কৈ আছোঁ। তো ফাৰ্ষ্টটো হ'ল এয়া পৰ্ক উইথ তিল, মানে তিলৰ লগত গাহৰি মাংস, যিটো এজ ইউজুৱেল আমি চবেই খাওঁ, চবৰে ফেভৰেট হয়। একদম ঠিক গ্ৰেভি এটা পৰ্কৰ, আৰু ধুনীয়া ধুনীয়া পিচেছ, একদম ডাঙৰ ডাঙৰ পিচ পৰ্কৰ। চ' এইটো হ'ল পৰ্ক। তাৰপিছত নেক্সটটো হ'ল এইটো পৰ্ক উইথ বেম্বু শ্বুট, বাঁহৰ গাজৰ লগত গাহৰি মাংস, যিটো আপোনালোকৰ চবৰে ফেভৰেট। বাট মই গাহৰি মাংসৰ লগত লাই শাকটোৱে বেছি ভাল পাওঁ, মই বেম্বু শ্বুট ইমান এটা ভাল নাপাওঁ। চ' আপোনালোকক দেখাবৰ কাৰণে অৰ্ডাৰ কৰি এইটো পৰ্ক উইথ বেম্বু শ্বুট, এইটো মোৰ পাৰ্চনেল ফেভৰেট। পৰ্ক উইথ লাই শাকৰ লগত গাহৰি মাংস, যিটো চবৰে ফেভৰেট, মানে দুনিয়াখনৰ চবৰে ফেভৰেটটো। পূৰা লোভ লাগি গৈছে গাহৰি মাংসটো দেখি। বা স্মেল, এনেকুৱা ধুনীয়া স্মেল, যোনটো লাই শাকৰ এটা স্মেল আহে ন, সেইটোৱে মানে মোৰ একদম চবতকৈ ফেভৰেট হয়। আৰু লাই শাকটো এনেই নাখালেও গাহৰিৰ লগত লাই শাক মানে খাবই লাগিব, মানে কি ক'ম আৰু এটা হেভেনলি ফিল। তো এয়া গাহৰি পিচটো দেখিছে, মোৰ এইটো এতিয়াই খাওঁ খাওঁ লাগিছে, গোটেইটো খাই দিম যে। চ' এয়া পৰ্ক উইথ লাই শাক, পৰ্ক কাৰী, অসমীয়া ষ্টাইলত পৰ্ক কাৰী বনাইছে, যিটো মানে ধৰক আলু দি পেলাই, গাহৰি দি পেলাই আমি নৰ্মেলি ঘৰত যেনেকৈ বনাই খাওঁ, আৰু অলপমান মছলা চছলা দি পেলাই। তো এয়া এইটো গ্ৰেভিটো, থিক গ্ৰেভি, পৰ্ক পিচেছ বহুত ধুনীয়া, একদম জুচি আৰু পূৰা টেণ্ডাৰ হয় একদম পৰ্ক পিচেছকেইটা, একদম ডাঙৰ ডাঙৰ পৰ্ক পিচেছ, খাই মজা লাগিব। চ' এইটো অসমীয়া ষ্টাইলৰ গাহৰি মাংস। আৰু নেক্সট এইটো ফিছ কাৰী হয়, মাছৰ তৰকাৰী, অসমীয়া ষ্টাইলতে বনাইছে, চিম্পল মাছৰ তৰকাৰী। বেচিকেলি ইয়াতে চব বস্তুৱে পায়, ব্ৰইলাৰ মাংস, ছাগলী মাংস, গোটেইবোৰ পায়। কিন্তু মই যিহেতু মানে পৰ্ক স্পেচিয়েলি ট্ৰাই কৰিব আহিছোঁ, আৰু পৰ্ক আপোনালোকে চাই ভাল পায়, আৰু পৰ্ক মানে ফেভৰেট চবৰে। চ' মই পৰ্কে ট্ৰাই কৰিম আজি। চ' এইখিনি আৰু আপোনালোকে চাই থাকক, মই টেষ্টবোৰ আপোনালোকক খাই কিনে জনাই আছোঁ কেনেকুৱা লাগে। চ' মই ফাৰ্ষ্ট দালিটোকে খাই চাওঁ। এইটো বইল দালি হয়, ঠিক হয় দালিটো, পূৰা ঘন বইল দাইল। বইল যদিও মানে অলপ টেঙা টেঙা ফ্লেভাৰ এটা আছে, কিবা মানে বিলাহী দিয়াৰ কাৰণে হৈছে চাগে, আৰু ইয়াতে বেলেগ বেলেগ ভেজিটেবলছো দিয়া আছে, চ' হেল্ডি হয়। এইটো বইল ভেজিটেবল। নাইচ, হেল্ডি পুৰা। এইটো চাগে খাৰ হয়, এইটো খাৰ হয়, নৰ্মেল আৰু আমি যেনেকৈ খাওঁ খাৰ। তাৰপিছত এইটো ভাজি, মিক্স ভাজি,
এইটো আলু পিটিকা আৰু এইটো কিবা চাটনি আছে মই এইটো মিলাই কিনে একেলগে খাই চাওঁ চাটনিটো বিৰাট ধুনীয়া হৈছে জ্বলা জ্বলা অলপ মানে ভাল লাগিছে খাই ওভাৰঅল ভেজ থালিখন খাই ভালেই লাগিছে ইয়াৰ 70 रुपीज হয় ভেজ থালিখনৰ প্ৰাইচ চ' ভেজ থালিখনো খাই আপোনালোকে বিৰাটেই ভাল পাব প্লাছ একদম এক্সট্ৰা অৰ্ডিনাৰী নহয় হেল্ডি হয় বহুত চ' এইটো তিলৰ লগত গাহৰি মাংস এইটো মই ট্ৰাই কৰিম এতিয়া মজা লাগিব খাই পেলাই ফাৰ্ষ্টতে গাহৰি পিচটো গাহৰিটোৱে খাই চাওঁ সঁচাকৈ মানে কেনেকুৱা লাগিছে এইটোৱে খাই থাকিম বহুত বেছি মানে এটা যোনটো ফ্লেভাৰ আছে তিলৰ ফ্লেভাৰ ইমান ধুনীয়াকৈ আহিছে ন মানে মই কি ক'ম মাউথ ৱাটাৰিং মানে আপোনালোক দেখিও মানে আপোনালোকৰ জিভাৰ পানী পৰিব মইতো খাই আছোঁ ত' ইয়াৰ ভাতৰ লগত খাই খাওঁ কি ক'ম আৰু আপোনালোকে খালে গম পাব মানে লিটাৰেলি বহুত বেছি টেষ্টি হৈছে এইটো হ'ল অসমীয়া ষ্টাইল পৰ্ক কাৰী নৰ্মেল পিঁয়াজ আদা নহৰু বিলাহী দিয়া গ্ৰেভি ত' এইটো খাই চাওক চব বাদ দিয়ক পৰ্কৰ পিচেছটো চাওক কেনেকুৱা ডাঙৰ পিচ মানে এয়া চাওকচোন খুলি যায় মানে তো এইটো এতিয়া মই মুখত দিম আৰু আপোনালোকে চাই জিভাৰ পানী পৰাই হ'ব চুবাবই নালাগে লগে লগে মেল্ট হৈ যায় মানে কি ক'ম মই পাগল হৈ যাম ইমান টেষ্টি সঁচাকৈ মই মিছা একদমেই পোৱা নাই একো বঢ়াই পোৱা নাই সঁচাকৈ বিৰাট টেষ্টি হৈছে তো ভাতৰ লগত সানি পেলাই খাওঁ গ্ৰেভিটো কি ক'ম ভাষাই নাই মোৰ ইমান টেষ্টি হৈছে মানে এইটো পৰ্কৰ মিট চাওক মানে কেনেকুৱা ধৰণৰ পিছে জেগতা মিট ইমান বেছি প্লাছ ফেটছ আছে এয়া বেষ্ট এভাৰ মানে এইটো খাইছোঁ মানে এনেকুৱা লাগে যে এইটোতকৈ এইটো বেছি ভাল নেকি এইটোতকৈ এইটো বেছি ভাল নেকি মানে মই ডিচাইড কৰিব পৰা নাই কোনটো বেছি ভাল চ' মোৰ একদম মষ্ট ফেভৰেট এইটো পৰ্ক উইথ লাই শাকৰ লগত গাহৰি মাংস এতিয়া চাওকচোন তেল চাওক গ্ৰেভিটো চাওক কিমান বেছি মানে তেলীয়া হৈ আছে অলপমান লাই শাক লওক চাওকচোন চাবলৈ ইমান ধুনীয়া হৈছে লাই শাকটোৱে ফাৰ্ষ্ট খাম মই মোৰ মানে একদম জিভাৰ পানী পৰি আছে লাই শাকটোৱে মোৰ বেষ্ট লাগে খাই পেলাই পৰ্কটো এইটো একদম চিম্পল মছলা তেনেকুৱা একো নাই মেবি বইলো হ'ব পাৰে বইল নহয় বাট চিম্পল হয় বহুত বেছি খাই ভাল লাগিছে গ্ৰেভিটো বিৰাট চিম্পল ইমান বেছি একো মছলা নাই বাট খাই বিৰাট শান্তি পাই যাব মানে পেটে শান্তি পাই যাব চ' ট্ৰাই কৰক জল্দি আপোনালোকেও যোনে পৰ্ক ভাল পায় আপোনালোকে কমেণ্ট কৰি জনাবচোন মোক কোনে মানে পৰ্ক ভাল পায় কমেণ্টত জনাব তাৰপিছত মই যাতে আৰু ফাৰ্ডাৰ বেলেগ ভিডিঅ'জবোৰত মানে বেছিকৈ পৰ্ক দেখাব পাৰোঁ আৰু পৰ্ক খোৱা জেগাত যাই কিনে আপোনালোকক মই এক্সপ্ল'ৰ কৰি দেখাই দিম চ' এইটো হ'ল গাহৰি মাংস বাঁহৰ গাজৰ লগত পৰ্ক উইথ বেম্বো শ্বুট মই পাৰ্চনেলি বেম্বো শ্বুট খাই ভাল নাপাওঁ সেইকাৰণে এইটো মই টেষ্ট কৰা নাই বাট আপোনালোকক দেখাবৰ কাৰণে মই অৰ্ডাৰ কৰিছোঁ এইটো পৰ্ক উইথ বেম্বো শ্বুট বহুতে খাই ভাল পায় মই ভাল নাপাওঁ চ' এয়া গ্ৰেভিটো মজা পৰ্কৰ পিচেছকেইটা মজা কি ক'ম আৰু মানে চ' মই গোটেইখিনি খাই শেষ কৰিলোঁ পিছত আপোনালোকক লগ পাই আছোঁ চ'
চ' মোৰ খোৱা লোৱা কমপ্লিট হৈ গ'ল, বিৰাট ভাল লাগিল, পূৰা শান্তি লাগি গ'ল, মন চন পূৰা ছেটিছফাইড মই। চ' ভিডিঅ'টো আজি ইমানেই আছিলে। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰি দিব আৰু কমেণ্ট কৰি জনাওক আপোনালোকে কেনেকুৱা ভিডিঅ' চাই ভাল পায়, তেতিয়াহে মোৰ ভাল লাগিব আপোনালোকে যদি মোক মৰম দিয়ে। চ' আজিলৈ আহিছোঁ, বাই বাই।